বতৰ ডাৱৰীয়া কিবা এটা খাম বৌ এটা কাম কৰো ব'ল গাহৰি মাংস খাওঁ বৌ এতিয়া আৰু কি মন কৰিলেচোন পাকৰি মাটিতে ধন গাহৰি অকল লৈ আহিলো ই আকৌ দোকান দেখি উৎপাত কৰিলে গ্ৰীণ মটৰ খাই বোলে কিনো ক'ব আৰু দাই নবজা সৰু পোৱালি যে ইহঁতৰ নিচিনা ঘৰত আহি পেলাই গ্ৰীণ মটৰ ঘৰত ব্যস্ত হলো আৰু লগতে পৰিধান কৰিলো মোৰ ৰাম কাকাবালৰ ড্ৰেছ মানে পাকঘৰত কাম কৰিলে গামোচাখন লাগেই এতিয়া মাংসখিনি ওলাই টিকুক মাতিলো টিকু গাহৰি খোৱা জোচ দেখিছে ৰাইজ 1 ছেকেণ্ডত আহি পাই গ'ল এতিয়া তাক ভালকে সৰু সৰুকে এইখিনি কাটিব দিলো আৰু মই লাগিলো পিঁয়াজ কটা পিঁয়াজ দুটামান আৰু লগতে বীজ জলকীয়া এটা মাংসত মানে মছলাবোৰ অকণ ত্যাগ কৰিবলৈ শিকিছো আৰু পাকঘৰত আজি মানে কেঁচা পাকঘৰতে বনাম জুইত বনোৱা মাংস সোৱাদটো জানেই আপোনালোকে টিকুৱে এতিয়া বস্তু যোগাৰ কৰি আছে আৰু মই তেতিয়ালৈকে মাংসখিনি ধুই ল'লো গাহৰি মাংস মই যেতিয়াই বনাওঁ প্ৰথমতে মাংসখিনি দিহে তেলটো উলিয়াই লওঁ তাৰ পাছতো যদি কম হয় তেতিয়াহে তেল দিওঁ আৰু এইখিনি কোনো ৰেচিপি ভিডিঅ' নহয় দেই আমি দৈনন্দিন জীৱনত যিখিনি বস্তু খাই থাকোঁ সেইখিনিকে দেখাওঁ আজি মাংসখিনিত যোগাৰখিনি অলপ কম মানে ঘৰত বিলাহী নাছিল ময়ো বোলো বিলাহী নাই কি হ'ল চচাই দি দিম আৰু ছালৰ ওপৰতে কোৰমৰা দেখিছে নহয় আমাৰ আৰু এই আমাৰ কথা পাতোতে মাংস ৰেডি হৈ গ'ল এতিয়া মই ৰখিব নোৱাৰো খাই যাওঁ গাহৰি প্ৰেমিকসকলে তলত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কিন্তু আজিলেই মানে আছিলে আকৌ লগ পাম বাই বাই